প্ৰতিযোগীসকললৈ এটি বিশেষ অনুৰোধ, আমি তেওঁলোকৰ দলৰ নামবিলাক মাতি থাকিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকে পদূলিলৈ আহিব। সকলোৱে যেন একেলগে নাহে। আমাৰ ৰঙালী বিহু উদযাপন সমিতিৰ 28 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ দ্বাৰা আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লোৱা সমূহ বনগাঁওবাসী ৰাইজ, লগতে দূৰ দূৰণিৰ পৰা অহা এই পুলিবৃন্দ, আমাৰ এই অনুষ্ঠানৰ শুভাকাংক্ষী ব্যক্তিসকল আৰু আমাৰ এই বনগাঁও তৰুণ সংঘৰ লগতে 28 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সমূহ সদস্যবৃন্দ, জয়তে আপোনালোক আটাইলৈ 28 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। 28 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ দ্বাৰা আজি প্ৰথম দিনৰ পঞ্চম কাৰ্যসূচী, ইতিমধ্যে আমি 4টা কাৰ্যসূচী সুকলমে পাৰ কৰিছো আৰু পঞ্চম কাৰ্যসূচী হৈছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাখন উদ্বোধন কৰিবলৈ আমি এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো। আমাৰ সকলোৰে পৰিচিত এই গাঁৱৰে সুসন্তান, যদিও চাকৰি সূত্ৰে বৰ্তমান গুৱাহাটী নিবাসী, আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত হৰেকৃষ্ণ ডেকাদেৱক, আৰু তেখেতৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। এই স্বাগতে ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক সন্মান জনাব বিচাৰিছে আৰু সন্মান জনাব প্ৰথমতে এখন গামোচাৰে, আৰু গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক ডিম্বেশ্বৰ কলিতাই। ইয়াৰ পিছতে এতিয়া অসমীয়া জাতিৰ গৌৰৱ গোলাম জাপিয়ে সম্বৰ্ধনা জনাব বিচাৰিছে আমাৰ ৰঙালী বিহুৰ সদস্য ভৱজিৎ তালুকদাৰে। ইয়াৰ পিছতে জনাব আমাৰ ৰূপালী সম্পাদক অৰূপ কলিতাই। এইখিনিতে আমাৰ গৌৰৱৰ বিষয় যে আমাৰ শ্ৰদ্ধাৰ হৰেকৃষ্ণ ডেকাদেৱৰ সহধৰ্মিনী বাইদেউ কমলা ডেকা বাইদেউ আমাৰ মাজত উপস্থিত আছে, আৰু তেখেতকো এই স্বাগতে আমি প্ৰথমতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু তেখেতক এখন গামোচাৰে প্ৰথমতে সম্বৰ্ধনা জনাব বিচাৰিছো। সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক কাটব জগন্নাথ মহাপুৰুষ চিন্তা কৰি একদম বিৰাট ডাঙৰ আমি এইখিনিতে আমাৰ আমি ডাঙৰীয়া দুআষাৰ চমুকৈ আর গাড়িখান মাজত সোমাই দিবা দিবা লাগব সেইটো
কিটা চাই বেগা এইখন যাবা নেকি ঘূৰি আহোঁতে যাব লাগিব হুন পানা এইখন যাবা নেকি